ডালি নহয়, বাকলি হৈছে। হাতেৰে দেখাই দিছোঁ, এইটো ডালি নহয়, বাকলি হৈছে। পনীয়া আছে, পনীয়া দালিখিনি পনীয়া হৈছে। কাৰণ সিহঁতে কৈ আছে 1 তাৰিখৰ পৰা বোলে অৰ্ডাৰ কি পেকিং খাওঁ দিব, পেকিং খাওঁ দিছে, খুব কম দিছে, দালিখিনি দেখোঁতে কেনেকৈ লাগিছে, এইবিলাক দালি বোলে কুকুৰৰ নাখায় তেনেকৈ চবেই কৈছে, কিন্তু কোনো খোৱা নাই। খানা পেকিং আহিছেনে? পেকিং নাই অহা। পেকিং নাই অহা আৰু তোমালোকে এতিয়া খাব নোৱাৰা? নোৱাৰোঁ। কি দিছে খানাত আজি? দালি আৰু ভাত। তোমালোকৰ যিমান ষ্টুডেণ্ট আছে, ল'ৰা ছোৱালী আছে, চবেই খাব পাৰিবনে এইখিনি খালে? কোনো নোৱাৰিব। কম আহিছে নেকি? বহুত কম আহিছে। NGOয়ে মিড ডে মিলৰ খাদ্য যোগান ধৰিছে, এনেকুৱা খাদ্য যোগান ধৰিছে যে ল'ৰা 69 উপস্থিত আছে, তাত 15জন ল'ৰা ছোৱালীয়ে খাব পাৰিব, তেনেকুৱা খাদ্য দিছে। আৰু একেবাৰে ল' কোৱালিটি, দালি চালি বিৰাট বেয়া, ল'ৰা ছোৱালী খোৱাই নাই, ল'ৰা ছোৱালী খোৱা নাই। আজি খানাত কি দিছে খাদ্য? আজি খানাত দালি আৰু ভাত, দালি ভাত দিছে, মানে ডাল, চাউল, ৰাইচ, ডাল আৰু লিফি ভেজ, মানে ভেজিটেবল এটা দিব লাগে। ভেজিটেবল একো নাই, দালিত অলপ মিক্স কৰি কিবা এটা দিছে আৰু। এনে আজি 69 পেজেণ্ট আছে, কিন্তু খাদ্য যিখিনি দিছে 15জন ল'ৰা ছোৱালীৰে নহ'ব, তেনেকুৱা দিছে। আজি যোনটো আহাৰ আহিছে, এইটো কোনো ষ্টুডেণ্টে খাব নোৱাৰিব। যোনটো এজন ষ্টুডেণ্টে খালে সেইটো ৰোগীটো ডাইৰেক্ট হস্পিটেলত বেমাৰত পৰিব। ই নেক্সট টাইম মানে দুদিনমান স্কুল আহিব নোৱাৰিব। আৰু দালিটো আমি আজিলৈকে যোনটো দালি আমি স্কুলত খাই পোৱা নাই, আৰু দালিটো দেখাও নাইকিয়া। এইটো দালি যি দালি দিছে, দালিৰ নামো নাজানো আমি যে কি দালি দিছে, গোটেইটো বাকলি আছে। ভাতটো দেখাত দালি অৱস্থা নাই। আপোনালোকৰ স্কুলৰ খাদ্য যে আনিছে, আপোনাৰ কিমানটো ছাত্ৰ ছাত্ৰীৰ কাৰণে খাদ্য পাইছে? এতিয়া আমাৰ খাদ্য টোটেল ষ্টুডেণ্ট হৈছে 73। এতিয়া আজি প্ৰেজেণ্ট আছে 63, কিন্তু এতিয়া যিটো খাদ্য পাইছোঁ 15-16 জনৰ পাইছোঁ। আৰু ইয়াত ৰাইজৰ মতামত হিচাপে কিবা পাইছে নেকি আপুনি? ৰাইজে কৈছে ৰাখিব নালাগে, ঘূৰাই দিব লাগে বুলিয়ে কৈছে। তথাপিও প্ৰথম দিন কাৰণে ৰাইজে মানে এইটোৱে কৈছে যে আজি ৰাখি দিয়ক, নেক্সট আমি মনডেৰ পৰা দেখা যাব। এইটো প্ৰেৰণ কৰাৰ যি ব্যৱস্থা গ্ৰহণ কৰিছে, মুনলাইট NGOৰ থ্ৰুৱেদি তেওঁলোকে দিয়াৰ যিটো ব্যৱস্থা কৰিছে নগাঁৱৰ, গতিকে মুনলাইট NGO বুলি এইকাৰণে আমি গম পাইছোঁ, যিটো আমালৈ নটিফিকেশ্যন দিছে গভৰ্ণমেণ্টে, মুনলাইট NGOৰ নাম উল্লেখ কৰা আছে। গতিকে মই সেইকাৰণে আপোনালোকক জনাব পাৰিছোঁ যে যিটো NGO দিছে সেইটো মুনলাইট NGO। আৰু তেওঁলোকে যি ধৰণৰ খাদ্য আমাক বিদ্যালয়লৈ প্ৰেৰণ কৰিছে, দৰ্শন বুলিয়েই নহয়, যিহেতু এটা NGO আণ্ডাৰতে চলিছে যে নগাঁও জিলাত একেধৰণে খাদ্যই গৈছে, গতিকে ইমান নিম্ন স্তৰৰ খাদ্য